বহু বছৰৰ মূৰত দেওপানী মন্দিৰলৈ আহিলোঁ। খুব ভাল লাগিল আজি দিনটো, সঁচাকৈ দিনটো কেনেদৰে পাৰ হৈ গ'ল গমেই নাপালোঁ। দেওপানী মন্দিৰ কাৰ্বি আংলঙত অৱস্থিত। মই ডিমাপুৰ হৈ গৈছিলোঁ। ডিমাপুৰৰ পৰা প্ৰায় 41 কিলোমিটাৰ দূৰত্বত এই মন্দিৰটো অৱস্থিত আৰু লগত বন্ধু প্ৰমিতৰ লগত আহিছিলোঁ। 2007-08 এবাৰ আহিছিলোঁ। তেতিয়া আমি ক্লাছ 8-9 মানত পঢ়িছিলোঁ আৰু তাৰপিছত আজিৰ এই প্ৰাংগণ একেই আছে, গছ গছনিৰে ভৰপূৰ হৈ আছে। চাকি জ্বলোৱা জেগা ঠাইডোখৰ ধুনীয়াকৈ বনাইছে, লগতে মন্দিৰটোও খুব ধুনীয়া বনাইছে। যোৱাবাৰ আহোঁতে প্ৰায় 2007-08 তেতিয়া মন্দিৰটো অকণমান বেলেগকৈ আছিল, এতিয়া বৰ্তমান বিশেষ মনত নাই। সেয়ে সকলো ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি, দুৰ্গা মাৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিলোঁ, পূজা অৰ্চনা কৰিলোঁ। আপোনালোকেও আহিব, নিশ্চয় ভাল পাব আৰু সকলোৰে মনৰ আশাবোৰ পূৰণ হ'ব। ধন্যবাদ। जा रहा है क्या लिफ्ट लेने? कौन जा रहा है?